Guys, welcome to back to my YouTube channel. মোৰ নাম গাইজ হৃদয় আৰু আপোনালোকে চাই আছে ফুল পাৱাৰ 1000। তো গাইজ আজি এনেই আমাৰ ঘৰৰ ওচৰতে এডাল জাম গাছ আছে আৰু এইকেইদিন বৰষুণ দি আছে না, আৰু বৰষুণ দিয়াৰ ফলত একেবাৰে জামবোৰ কিবা টেঙা টেঙা যেন লাগে। সেইটোৰ কাৰণে আৰু আজি অকণমান বতৰটো ভাল কৰিছে, যিহেতু এইকেইদিন এসপ্তাহ ধৰি পুৰা বৰষুণ মাৰি আছিল। আৰু চাই আছোঁ জাম ভালকৈ পকছে না নাই। তেওঁ একবাৰ একদম ওপৰলৈকে উঠি যাওঁ আৰু জাম খাওঁ। তো ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকিব। ফাইনেলি গাইজ একদম ৰেডি মই। ৱাও, জামে দেখা নাই গাইজ। Wow. একদম তিতা। Wow. বিন্দাস মজা ফিল হৈ আছে গাইজ। এনেকে বিন্দাস গাছত উঠি জাম খালে মস্তি লাগে। আগতেও খাইছিলোঁ, এতিয়াও খাই আছোঁ। একদম ওপৰত উঠিছোঁ গাইজ, একদম ওপৰত। আৰু কি বুলি ক'ম, আৰু ওপৰ আছে ইয়া, কিন্তু ইমান ওপৰত নুঠো কাৰণ ভয় লাগে কিবা এটা টিপ টিপ। এইটোত কিবাকে যাব পাৰিলে কাম হৈ গ'ল হয় গাইজ। দুনিয়াৰ জামে জাম, আৰু মোৰ ইয়া 4টা না 5টা, আৰু এইখিনি জেগাত আছিলে মই খাই একদম শেষ কৰি দিছোঁ। ইয়ে গাইজ 3-4টা। আৰু গাইজ ঘৰৰ পৰা একদম পলিথিন একদম পূৰা লৈ আহিছোঁ। পলিথিনত ভৰাব লাগিব জামবিলাক পাৰি, কাৰণ এনেকৈ কেঁচা জাম খাই ভাল নালাগে। আৰু সেইটোৰ কাৰণে পলিথিনত বঢ়িয়াকৈ ভৰাই নিমখেৰে বঢ়িয়াকৈ মাৰিম একদম চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু গাইজ এনেকৈ আপোনালোকে ডাইৰেক্ট এনেকৈ গাছত নুঠিব, কাৰণ মোৰ প্ৰেক্টিচ আছে। মই বহুতো আমেৰিকা, ইংলেণ্ড, জাপান এনেকুৱা জেগাত গাছত উঠি পাইছোঁ। আৰু মই গাছত উঠাই 1 নম্বৰ বান্দৰ গাইজ, একদম বিৰাট ভুৱা বান্দৰ। এনেকুৱা খাই আছোঁ আজি ফকটিয়াত পাই পেলাই। পলিথিনৰ বিলাকে খতম কৰি দি আছোঁ গাইজ। ক্লাছৰ পৰা এতিয়া নামিলোঁ, চাব পাৰে আপোনালোকে জাম তাম পূৰা একদম লৈ পূৰা মই ৰেডি। এতিয়া খালি ঘৰত যাই নিমখেদি খাব লাগে। আৰু এতিয়া গাইজ গাছৰ পৰা নামি আছোঁ। তো গাইজ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ এৰিলোঁ। জয় হিন্দ, জয় ভাৰত গাইজ। ফুল পাৱাৰেৰে ভিডিঅ'টো বনাইছিলোঁ, ছাবস্ক্ৰাইব এবাৰ কৰি দিব। তো বাই বাই।